হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই গৈ আছোঁ গুৱাহাটীৰ পৰা আপোনাৰ ধুবুৰী চহৰত থকা মহামায়া মন্দিৰলৈ। বহুত দিনৰ পৰা তাত যাম বুলি ভাবি আছিলোঁ, বাট যাবলৈ সময় মিলা নাছিলে। ত' ফাইনেলি আজি তাত যাবলৈ ওলালোঁ। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি মহামায়া মন্দিৰ পাম আৰু মহামায়া মন্দিৰ পোৱাৰ আগতে এনেকৈ দুটা ৰাস্তা আছে, এটা সোঁ পিনে এটা বাওঁ পিনে। আপোনালোকে সোঁ পিনৰ ৰাস্তাটোৱে কেতিয়াও নাযাব। তো সদায় এনেকৈ বাওঁ পিনৰ ৰাস্তাটোৰে এনেকৈ ভিতৰলৈ সোমাই আহিব। অকণমান গৈ পিনি আপোনাৰ আগত মহামায়া মন্দিৰটো আছে। অৱশেষত আমি আহি পিনে মন্দিৰ পালোহি। এয়া মন্দিৰৰ বাহিৰত এখন দোকানৰ পৰা আমি মন্দিৰত দিবৰ কাৰণে ধূপ ধূনা প্ৰসাদ এইবোৰ আমি লৈ আছোঁ। আৰু যিবিলাক দোকান আছে ইয়াতে, সেই দোকানবিলাকতে আপুনি যদি বাইক বা গাড়ী লৈ আহে, তেখেতসকলে নিজা নিজা ঠাই আছে, তাতে আপোনালোকে পাৰ্কিং কৰিব পাৰিব। পাৰ্কিঙৰ কাৰণে কোনো ধৰণৰ টকা দিব নালাগে। জাষ্ট তেখেতসকলৰ দোকানৰ পৰা মানে মন্দিৰত দিবৰ কাৰণে যিখিনি বস্তু হয়, সেই বস্তুখিনি ল'লেই হৈ গ'ল। পাৰ্কিংটো টোটেলি ফ্ৰী হয়। দোকানৰ পৰা বস্তুবোৰ লৈ এতিয়া মন্দিৰৰ পিনে আমি আগবাঢ়ি গৈ আছোঁ। এইবোৰ মন্দিৰৰ বাহিৰত বহুতো দোকান আছে, যিবোৰত হোটেলো আছে, লগতে আপোনাৰ পূজাৰ বস্তু কিনা দোকানবোৰো আছে। চাকি ধূপ এইটো হ'ল আপোনাৰ মেইন মন্দিৰৰ দুৱাৰ গেট। ইয়াত আপোনাৰ চাকি বন্তি জ্বলায়। মন্দিৰটোৰ পিছফালেৰে অলপ ওপৰলৈ আছে আপোনাৰ দুটা মন্দিৰ আকৌ সৰুকৈ। এটা হ'ল দুৰ্গা মন্দিৰ আৰু এটা হ'ল শিৱ মন্দিৰ। চ' বৰ্তমান আমি সেই মন্দিৰ দুটালৈ আপোনাৰ চিৰিৰে উঠি গৈ আছোঁ। অলপ ওপৰলৈ যাব লাগে, তাত আপোনালোকে দেখিব এটা ডাঙৰকৈ হনুমান মূৰ্তি এটাও বনাই থোৱা আছে এটা শিলৰ ওপৰত। তো আপোনালোকে মন্দিৰত যদিহে আহে, পিছফালে থকা এই মন্দিৰ দুটাতো আহিব।
আমি আহি দুৰ্গা মন্দিৰটো পালোঁ, কিন্তু দুপৰীয়া সময় হোৱাৰ কাৰণে দুৰ্গা মন্দিৰটো বন্ধ হৈ আছিলে। বাহ, ফুচকাৰ দোকান আছে ইয়াত। ফুচকা খাবা না? বাইদেউ ফুচকা বান্দৰে লৈ নাযায়? দুৰ্গা মন্দিৰটোৰ কাষতে এটা শিৱ মন্দিৰো আছে। ধুনীয়া ঠাই। এতিয়া শিৱ মন্দিৰৰ তালৈ গৈ আছোঁ। তলত পাৰিতো তলত গৈ ছাতি দিব লাগিব। যোৱা এইখিনি ওলাই হওক। শিৱ মন্দিৰটো আছে আণ্ডাৰগ্ৰাউণ্ডত। নিজে দেখিছে, অকল খাওঁ বুলি আহে এইজনী, দেখিছে? এইজনী অকল খাওঁ বুলি কাৰণে আহে। এটা মাজা বটল অকলে খাই শেষ। তাই এইটো অকণমান চিৰিটো মানে থিয় চিৰি হয়, এই পিন্ধি তাই নামিব নোৱাৰে। সেইটো কাৰণে তাই কি কৰিছে, সেই পিন্ধি ভাল চিৰিৰে ঘূৰি ঘূৰি নামি গৈ আছে। সেই চিৰিটো মানে অকণমান থিয় আৰু অকণমান বেয়া, সেইটো কাৰণে তাই পিনে নামিব নোৱাৰে। তাই এনেকৈ ঘূৰি ঘূৰি গৈ আছে। আৰু এইটো হ'ল আপোনাৰ হনুমান মূৰ্তি। এই বজৰংবলী। ইমান বান্দৰ ইয়াত, বাপৰে। মোক মিঠাইৰ পেকেট দিছিলে মন্দিৰত দিবৰ কাৰণে, এটাও দিব নাপালোঁ। চব বান্দৰে টানি নি খাই শেষ। দি দিয়া পলিথিন। এই তো এতিয়া আমি বাহিৰলৈ ওলাই গৈ আছোঁ মন্দিৰৰ পৰা। এইটো হ'ল গণেশ বাবাৰ মন্দিৰ। চ' ফ্ৰেণ্ডছ, আমি এতিয়া মন্দিৰৰ পৰা বাহিৰৰ পিনে ওলাই গৈ আছোঁ। এতিয়া সময় হৈছে আপোনাৰ আবেলি 3:30 বাজিছে। আমাৰ আৰু বহুত দূৰ আকৌ ৰিটাৰ্ণ ঘৰলৈ যাবলৈও আছে, সেইটো কাৰণে আমি অলপ জলদিকৈ
অৱশেষত আমি ৰিটাৰ্ণ আহি ঘৰ পালোঁহি। এতিয়া সময় হৈছে ৰাতি প্ৰায় 8:30 বাজিছে। আমি দুপৰীয়া 3:30 বজাত ধুবুৰীৰ পৰা মহামায়া মন্দিৰৰ পৰা ওলাই আহিছিলোঁ। তো এতিয়া 8:30 বজাত আমি আহি ঘৰ পালোঁ। প্ৰায় 5 ঘণ্টা সময় লাগিলে আমাৰ আহি পাওঁতে। বহুত ভাগৰ লাগিছে। চ' এতিয়া অকণমান ৰেষ্ট লওঁ। আপোনালোকক আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। চ' তেতিয়ালৈকে টাটা বাই বাই, গুড নাইট।